পৃথিৱীত কৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 7 কোটিতকৈও অধিক। ঠিক এই সময়ছোৱাত নিজ দেশৰ চৰকাৰে নিজ দেশৰ নাগৰিকসকলক ভেকচিন দিয়াত উঠি পৰি লাগিছে আৰু কোনো ঠাইত ইতিমধ্যে ভেকচিন দিয়া আৰম্ভ হৈ গৈছে, যেনেকুৱা ধৰণৰ ডুবাই। কেনেকৈ দিয়ে দেখোন গৰুক দিয়া দি বাৰু যি কি নহওক, কিমান সপোনৰ ভেকচিন এইটো আপুনি ভাবি চাওকচোন, কৰোণাৰ ভেকচিন। ডুবাইত এতিয়া ভেকচিন দিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। তো ভাৰত চৰকাৰে ইতিমধ্যে 160 কোটি ভেকচিন অৰ্ডাৰ দি দিছে। সেইকেইটাৰ নাম হ'ল নোভাভেক্স, স্পুটনিক ভি, অক্সফৰ্ড এষ্ট্ৰাজেনেকা। আমি সকলোৱে ভেকচিন ল'বলৈ আগ্ৰহ হৈ আছোঁ, কিন্তু আমি এটা কথা ভাবিছোঁ নহয় যে এই ভেকচিনৰ ফলত আমাৰ কিবা কিবি ক্ষতি হ'ব পাৰেনে, এনেকুৱা কি মৃত্যু। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাকিবুল টেক আছাম। আজি এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তো আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে তলত থকা লাল ছাবস্ক্ৰাইব বাটনটো টিপি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা ঘণ্টাটো বজাই দিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি পাই যায়। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা কথা কৈলোঁ, এই সকলোবোৰ তথ্য ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে, গতিকে আপোনালোকে কোনো তথ্যই চিৰিয়াছলি নল'ব। তো প্ৰথমে আহোঁ ফাইজাৰ এণ্ড বায়'এনটেক ভেকচিন। ফাইজাৰ এণ্ড বায়'এনটেক ভেকচিনটো ব্ৰিটেইনত প্ৰস্তুত কৰা হৈছে আৰু এই ভেকচিনটো ইতিমধ্যে মুকলি কৰা হৈছে। এই ভেকচিনটো লোৱা দুজন লোকৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। ব্ৰিটেইনৰ নেশ্যনেল হেল্থ ছাৰ্ভিচৰ তথ্য মতে এই ভেকচিন লোৱাৰ পিছত এলাৰ্জিৰ লগত ৰিয়েকশ্যন হয়। ব্ৰিটিছ হেল্থ ডিপাৰ্টমেণ্টে লগে লগে ৰেড এলাৰ্ট জাৰি কৰে। যিজনৰ লগত খাদ্য ঔষধৰ লগত ভেকচিনৰ এলাৰ্জি আছে সেইসকলে যাতে এই ভেকচিন নলয়। ক্লিনিকেল টেষ্টৰ পিছতহে এই ভেকচিন গ্ৰহণ কৰিব। দ্বিতীয়টো ভেকচিন লৈ আহোঁ, অক্সফৰ্ড এষ্ট্ৰাজেনেকা। ভাৰত চৰকাৰে 60 কোটি অক্সফৰ্ড এষ্ট্ৰাজেনেকা ভেকচিন ইতিমধ্যে অৰ্ডাৰ দিছে। ভাৰতীয় কোম্পানী চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া, অক্সফৰ্ড ইউনিভাৰ্চিটি আৰু এষ্ট্ৰাজেনেকাৰ লগত একেলগে ভেকচিন প্ৰস্তুত কৰি আছে। তো শেষত এটাই কথা ক'ম যে এইবিলাক ভেকচিন ভাৰতীয় ভেকচিন হয়, যে অক্সফৰ্ড এষ্ট্ৰাজেনেকাটো। তো এইবিলাক ভেকচিন লাখ বাৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে এনেকুৱা ধৰণৰ ভেকচিন পোৱা গৈছে। তো এইবিলাক ভেকচিন ভাল, তো আপোনালোকে নিশ্চিন্ত মনে ল'ব পাৰে। তো আপোনালোকে লওক আৰু বিন্দাছ জীৱন কটাই থাকক। তো ভেকচিনটো বহুত ভাল, আপোনালোকে ল'ব পাৰে।